তো গাইজ চাব পাৰে মোৰ যি নেকি 5 মাহৰ ইউটিউব ইনকাম আছিলে তো এইখিনি হৈছে মোৰ 5 মাহ ইউটিউব ইনকাম। মই এটা আইফোন গিভআৱে কৰিম যিটো নেকি 11 Pro Max। তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। তো ভিডিঅ'টো ডাইৰেক্ট মৰিগাঁৱৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু মই মৰিগাঁও আহিছিলোঁ আজি তো বাইকখনৰ সৰু সুৰা দুটামান কাম কৰিবলৈ। তো যেতিয়া বাইকৰ হেডলাইটটো লগাইছিলোঁ তো তেতিয়াৰ পৰা মানে বাইকৰ হেডলাইটটো মিলোৱা নাছিলে। তো যেতিয়া ৰাতি জ্বলোৱা যায় তো ওচৰতে পৰে পোহৰটো, তো সেইকাৰণে হেডলাইটটো অকণমান উঠাব লাগিব। আৰু আপোনালোকে দেখিছে ফ্ৰণ্টৰ যিটো নেকি মডগাৰ্ডটো কিমানখিনি গেপ আছে আকৌ চাব পাৰে আপোনালোকে। তো মডগাৰ্ডটো অকণমান উঠাই দিম বুলি ভাবিছোঁ, তেতিয়া মানে লুকছটো আৰু অলপ ভাল লাগিব। তো আপোনালোকে চাব পাৰে পাছৰ যিটো নেকি বেকলাইট, তো বেকলাইটটো যেতিয়া আগৰ বেকলাইট মৰা যায় তো তেতিয়া জ্বলে। আৰু এই পাছৰ বেকলাইট মাৰি দেচোন। তো পাছৰ বেকলাইট মাৰিলে মানে বেকলাইটটো নজ্বলোৱা হৈছে। আগৰ বেকলাইট এৰি দে। তো চাব পাৰে আপোনালোকে পাছৰ যিপাত নেকি বেগটো, সেই বেকপাত মাৰিলে পাছৰ বেকলাইটটো মানে নজ্বলে। তো আপোনালোকক দেখাই আছোঁ বস্তু এটা। এই পাত যিপাত দেখিছে নেকি স্প্ৰিং, তো সেই স্প্ৰিংপাত খুলি আছে। তো সেইকাৰণে মানে পাছৰ বেকপাত মাৰিলে পাছৰ বেকলাইটটো নজ্বলে। তো সেইটো স্প্ৰিংপাত লগাব লাগিব। আৰু যদি টাইম হয় বাইকৰ হেডলাইটত মোৰ ইউটিউবৰ নামটো লিখিব লাগিব ধন কোঁৱৰ বুলি। তো এইখিনি কাম কৰিমগৈ আজি। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। তো গাইজ চাব পাৰে ষ্টিকাৰ বনাই আছোঁ আৰু ষ্টিকাৰখিনি বনাই হোৱাৰ পাছত কাটিং কৰিব। কাটিং কৰি হ'লে বাইকত গৈ এড কৰি দিম ষ্টিকাৰখিনি, আৰু কি কি ষ্টিকাৰ বনাইছোঁ গোটেইখিনি মই আপোনালোকক ডিটেইল দেখাই দিম। তো গাইজ চাব পাৰে ষ্টিকাৰখিনি বনোৱা হৈ গৈছে আৰু এতিয়া কাটিং কৰি আছে। কাটিং কৰি ষ্টিকাৰখিনি উলিয়াই হোৱাৰ পাছতে বাইকত গৈ এড কৰি দিম। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। যি আমাৰ বাইকৰ যি নেকি ফাৰ্ষ্ট ষ্টিকাৰ, তো সেই ফাৰ্ষ্ট ষ্টিকাৰটো লাগি গৈছে। আৰু এই ষ্টিকাৰটো মোৰ বাইকখনৰ লগত কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব। মোৰ যি নেকি এণ্ট্ৰক আছিলে তো সেই মোৰ এণ্ট্ৰকখনতো এই ষ্টিকাৰটোকে মই এড কৰিছিলোঁ আৰু মোৰ বাইকখনতো এই ষ্টিকাৰটোকে এড কৰিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে এবাৰ মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ইফালে চাওক আপোনালোকে, মই মডগাৰ্ডখন ওখ কৰিবলৈ ৰাহুলক কৈছিলোঁ আৰু ৰাহুলে নটকেইটা খুলি গুচি গৈছে। তো আপোনালোকে দেখিব পাৰিছে আমাৰ যি নেকি ছেকেণ্ড ষ্টিকাৰ আছিল ধন কোঁৱৰ, তো সেই ষ্টিকাৰটো এড হৈছে। আৰু ধন কোঁৱৰ নামটো হৈছে মোৰ ইনষ্টা আৰু ইউটিউবৰ নাম। তো আপোনালোকে যদি এতিয়ালৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি লওক। কাৰণ কিহৰ কাৰণে আমাৰ চেনেলত 10K গিভআৱে কৰি আছোঁ আৰু কেনেকৈ পাৰ্টিচিপেট কৰিব পাৰিব মই ভিডিঅ'টো এণ্ডিঙত কৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। 1 hour later. তো গাইজ ফাইনেলি বাইকৰ কাম কৰি আহিলোঁ মৰিগাঁৱৰ পৰা। তো চাব পাৰে আপোনালোকে তেতিয়া ফ্ৰণ্টৰ যিখন নেকি মডগাৰ্ড আছিলে তো গেপছটো ইমানখিনি আছিলে আৰু এতিয়া কিমান হৈ গ'ল চাওক আপোনালোকে। মিনিমাম এতিয়া 7 ইঞ্চিৰ পৰা 8 ইঞ্চি হাইট হৈ গ'ল চকাৰ পৰা। তো তেতিয়া 4 ইঞ্চিমান আছিলে। আৰু পাছৰ যি নেকি বেগৰ নেকি স্প্ৰিংডাল খুলি আছিলে তো সেই স্প্ৰিংডাল মই ফিটিং কৰি দিলোঁ। চাব পাৰে ফ্ৰণ্টত আপোনালোকে। তো এই দুটা ষ্টিকাৰ নাছিলে তো মই এড কৰি দিলোঁ এই দুটা ষ্টিকাৰ। আৰু মোৰ যি নেকি আগৰ স্কুটি আছিলে তো সেই স্কুটিখনতো মই এই ষ্টিকাৰটোকে এড কৰিছিলোঁ। আৰু এইটো হৈছে মোৰ ইউটিউব চেনেলৰ নাম ধন কোঁৱৰ। আৰু এইফালে চাব পাৰে আপোনালোকে ছাইড চিংগামত এটা ষ্টিকাৰ এড কৰিছোঁ বান্দৰৰ পৰা কেনেকৈ মানুহ হৈছে। তো এইখিনি আছিলে কাম। তো আৰু এটা মই কথা আপোনালোকক কৈ আছোঁ যে মোৰ ইউটিউবৰ পৰা অহা যি নেকি পইচা, তো সেই পইচাৰ 5 মাহৰ পইচা আজি মই একেলগে উঠাই আনিছোঁ। তো মই আপোনালোকক দেখাই আছোঁ। নাই চাব। তো গাইজ চাব পাৰে মোৰ যি নেকি 5 মাহৰ ইউটিউব ইনকাম আছিলে তো এইখিনি হৈছে মোৰ 5 মাহ ইউটিউব ইনকাম। তো মই এইটো ভিডিঅ'তে মই আপোনালোকক কৈ দিছোঁ যে মোৰ চেনেলত গিভআৱে কৰি আছোঁ। তো আজি হৈছে 25 তাৰিখ, জুন মাহৰ 25 তাৰিখ আৰু 15 আগষ্টত। তো 15 আগষ্টত যদি মোৰ ইউটিউব চেনেলটো 10,000 যদি ছাবস্ক্ৰাইবাৰ কমপ্লিট হয় তো তেতিয়াহ'লে মই মোৰ চেনেলত 10,000 টকাৰ গিভআৱে কৰিম। আৰু 10,000 টকা গিভআৱে কমপ্লিট হোৱাৰ পাছত মই এটা আইফোন গিভআৱে কৰিম যিটো নেকি 11 Pro Max। তো আপোনালোকে যদি পাৰ্টিচিপেট কৰিম বুলি ভাবিছে একেবাৰে চিম্পুল হয়। তো গিভআৱেটো পাৰ্টিচিপেট কৰিবলৈ আপোনালোকে কি কৰিব লাগিব মই আপোনালোকক কৈ আছোঁ। এই ভিডিঅ'টো আপোনালোকে এটা লাইক কৰিব লাগিব আৰু এটা কমেণ্ট কৰিব লাগিব। আৰু মোৰ যি নেকি ধন কোঁৱৰ ইউটিউব চেনেলটো তো তাতে ছাবস্ক্ৰাইব কৰিব লাগিব। তাৰপাছত আপোনালোকে শ্বেয়াৰ কৰিব লাগিব ভিডিঅ'টো। তো গাইজ আপোনালোকে গম পালে যে গিভআৱেত পাৰ্টিচিপেট হ'বলৈ কি কৰিব লাগিব। তো আপোনালোকে ষ্টেপকেইটা কমপ্লিট কৰক আৰু গিভআৱেত পাৰ্টিচিপেট হওক। তো আজিলৈ বাই বাই, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।